আসসালামু আলাইকুম বিগ গঠনৰ পৰা মই দিদাৰচন আপোনাক সবক স্বাগতম আশা কৰো আপোনাক সব ভালে আছে আপোনাক মোৰ পিছফালে তিনটা সেলিব্ৰিটি চাই আছে আজি এখতে আমাৰ ফাৰ্মত আহিছে আৰু বহুতে ভাল লাগি আছে যে এখত তিনজনা মোৰ ফাৰ্মত আছে আৰু এখতে তোমাৰ কিবা ফাৰ্মিংৰ প্ল্যানিং কৰি আছে আৰু ছাগলী লোৱাৰ মানে বিহি কৰি আছো ছাগলী মানে আমি নতুনকৈ এটা বিজনেছ ষ্টাৰ্ট কৰিছোঁ তাৰে মানে পুখুৰী এটা লৈছোঁ তাৰ কাষত মানে ছাগলৰ ফাৰ্ম এখন খুলিম বুলি ভাবিছোঁ ত' এখেতৰ ভিডিঅ' চাই কিনে আমি এখেত তালৈকে আহিলোঁ আজি ত' আহি আমি গোটেইখিনি চালোঁ বহুত ভাল লাগিল ত' আমি এতিয়া ভাবিম আৰু প্লেনিংটো কৰিম আজি আৰু আমি ছাগলী এটা নিশ্চয় অৰ্ডাৰ দিম আপোনালোকক দিব পাৰে কাৰণ কম দামতে একদম বঢ়িয়া আপোনালোকৰ একদম খাবৰো আছে আপোনালোকে দেখা পাইছে নেকি ভিডিঅ' আগতে আজি আমাৰ দেখি বঢ়িয়া লাগিল আপোনালোকেতো বেছি জানে কাৰণ এওঁৰ ছাবস্ক্ৰাইবাৰ হিচাপে এওঁৰ কথা আপোনালোকে বেছি জানে কিন্তু আজি আমি গম পালোঁ বহুত ভাল লাগিল আমাৰ বহুত ভাল লাগিল বহুত ভাল লাগিল তে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আপোনালোক ফাৰ্মৰ ভিতৰত যাই দেখাম কেনেকুৱা ধুনীয়া ধুনীয়া ছাগলী আছে যদি কাৰোবাৰ লাগে তেনেহ'লে আপোনালোক কণ্টেক্ট কৰি ল'ব পাৰিব এতিয়া আমি আমাৰ ফাৰ্মৰ ভিতৰ ফালে আহিছোঁ আৰু আপোনালোক ছাগলীকেইটা চাব খাৱাৰ লগত ব্যস্ত আছে আপোনালোক এটা কথা কৈ দিম আপোনালোক দেৱদাই আপোনাক এটা এই কৰে এটা ভোকৰা হয় মাজে কাম নকৰে ভোকৰা হৈ 200কে ডেইলি দিয়ে হয়নে গাইজ আমি ইমান ডাঙৰ ছাগলী আগত দেখাই নাছিলো আমাৰ সেৱাকে দেইমাল লৈ যাওঁ দেখা পাগলা দিও এই মই এটা বস্তু সুধো না এই আপোনালোকে কেনে গম পালে মোৰ ইয়াত ফাৰ্ম আছে বুলি আপোনালোকৰ ভিডিঅ' আপোনাৰ ভিডিঅ' চাইছো মই চাই কিনে গম পালোঁ ইউটিউব ভিডিঅ' চাইছে না দেৱদাই ক'লাক আপোনাৰ ফ্ৰেণ্ড বোলে মোৰ ফ্ৰেণ্ড হয় গাইজ একদম টাইগাৰ এইটোৰ নাম টাইগাৰ হয় ঠিক আছে একে দেখি এইটো আৰু এইটো একে দেখি এয়া তাৰ কাণ ঘেন দি গেল মোৰ হাতটা দেখা নাই এই বস্তু এটা সুধো না আপোনালোকেতো ইউটিউবত আৰু বহুত ছাগলীৰ ভিডিঅ' চিডিঅ' চাইছে ঠিক আছে মোৰ ফাৰ্মত আহি কেনেকুৱা লাগিছে ফাৰ্ষ্টতে আমি মাছটো অসমত মানে ফাৰ্ষ্ট কৰিছোঁ মই আগতে ইউটিউবত তো আপোনাৰতো ফাৰ্ষ্টতে আহিছোঁ চবতকৈ ফাৰ্ষ্টত আহিছে মই চাইছোঁ চললৈ গুচি আহিছোঁ বেলেগ চোৱা নাই আৰু আহি কিনে এইটো কি ভাল লাগছে ইয়াতে চব একদম কাষত বঢ়িয়া জেগা আৰু ইমান ধুনীয়া সেউজীয়া পৰিৱেশ বঢ়িয়া লাগছে ভাল লাগিছে আপোনালোক ইমান দূৰৰ পৰা আহিছে আৰু মই চেষ্টা কৰিম আপোনালোকক বহুত ভাল ভাল কোৱালিটিৰ ছাগলী দিয়া আপোনালোক চাইছে দাদা দুজন বহুত কষ্ট কৰি বহুত দূৰৰ পৰা আহিছে ইয়াতে বহুত ধুনীয়া ধুনীয়া কোৱালিটিৰ ছাগলী আছে যদি কাৰোবাৰ লাগে তেনেহ'লে আপোনাক কণ্টেক্ট কৰিব আৰু মই অতি কম প্ৰাইচত আপোনাক দিয়াৰ চেষ্টা কৰিম আৰু অসমৰ যিকোনো জেগাত হওক আপোনালোকে অৰ্ডাৰ দিয়ক মই হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰি দিম ঠিক আছে তো যিয়ে নহওক আপোনালোকে ভিডিঅ'টো চালে ইমান ধৈৰ্য সহকাৰে আজিৰ ভিডিঅ'টো ইমানখিনি থাকিল ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ